আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু ওয়া মাগফিরাতুহু। আশা কৰোঁ আলহামদুলিল্লাহ আপোনালোকৰ সকলোৰে ভাল আৰু আলহামদুলিল্লাহ মহান আল্লাহ তাবাৰক তাআলাই মোকো ভালে ৰাখিছে। আজি মই আপোনালোকৰ আগলৈ এটি নতুন হাদিছ আগবঢ়াই লৈ আহিছোঁ, যিটো হাদিছ মছজিদ আৰু ফাজাইলসমূহৰ বিষয়ে হয়। মই আশা কৰোঁ আপোনালোকে হাদিছটো শুনি অতি লাভৱান আৰু উপকৃত হ'ব বুলি। তেনেহ'লে পলম নকৰি এই হাদিছটো আমি শুনো আহক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে আমাৰ প্ৰিয় নবী হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমাইছে, আহাব্বুল বিলাদি ইলাল্লাহি তাআলা মাসাজিদুহা ওয়া আবগাদুল বিলাদি ইলাল্লাহি আসওয়াকুহা আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম। অৰ্থ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমাইছে যে মহান আল্লাহ তাবাৰক তাআলাৰ ওচৰত সকলো স্থানতকৈ আটাইতকৈ প্ৰিয় স্থানসমূহ হ'ল মছজিদসমূহ আৰু অপ্ৰিয় স্থানসমূহ হ'ল বজাৰসমূহ। আলহামদুলিল্লাহ, আপোনালোক সকলোৱে হাদিছটো শুনিলা বুলি মই আশা কৰোঁ। এই হাদিছটো আমাৰ প্ৰিয় নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি ক'ব বিচাৰিছে? তেওঁ ক'ব বিচাৰিছে যে মহান আল্লাহ তাবাৰক তাআলাৰ ওচৰত প্ৰিয়তকৈ প্ৰিয় স্থানসমূহৰ ভিতৰত হ'ল মছজিদসমূহ আৰু অপ্ৰিয় স্থানসমূহ হ'ল বজাৰসমূহ। এতিয়া আমি চাব লাগিব যে আমি বেছি কিহত আমি সময় ব্যয় কৰি আছোঁ। মছজিদত সময় ব্যয় কৰিছোঁ নে বজাৰসমূহত ব্যয় কৰিছোঁ? আমি সময় ব্যয় কৰি আছোঁ বজাৰসমূহত। দুনিয়াত লাগি আমি সময় ব্যয় কৰি আছোঁ। মহান আল্লাহ তাবাৰক তাআলাই তাৰ প্ৰতি এটা কোৰাণ আয়াতো নাজিল কৰি থৈছে যে বাল তুছিৰুনাল হায়াতাদ দুনিয়া, তোমালোকে দুনিয়াক প্ৰাধান্য দি আছা, ওয়াল আখিৰাতু খাইৰুন ওয়া আবকা, দুনিয়াই একো নহয়, হালাকি আখিৰাত বেহতৰ হয়। আৰু আখিৰাত এদিন দুনিয়াৰ কাৰণে নহয়, হামেশা কাৰণে। আমি দুনিয়াক বাদ দি আখিৰাতক আমি চিনি পাওঁ, আখিৰাতক কেনেকৈ প্ৰাধান্য দিব পাৰোঁ, আমি সকলোৱে যাতে চেষ্টা কৰিম ইনশাআল্লাহ তাআলা।